Hello friend, Bornali kitchen and vlogs channel to আপোনালোক সকলোকে স্বাগতম জনালো। আনদিনা দৰে আজিও মই আপোনালোকৰ মাজলৈ এটা ৰেচিপিৰ ভিডিও লৈ আহিছো। দেখি চাগে গমেই পাইছে কিহৰ ৰেচিপি হয়। আৰু আজি মই লেচেৰা বা ডাংবডি আলুৰ সৈতে এখন খুবেই টেষ্টি সবজি লৈ আহিছো। আহকচোন তেনেহলে আজিৰ এই ভিডিওটো আৰম্ভ কৰো। ইয়াতে মই কেডালমান লেচেৰা বা ডাংবডি ললো, দুটা পিয়াজ, এটা আলু আৰু জলকীয়া দুটা ললো। এইখিনি মই ভালকৈ ধুই লৈছো আৰু আলুৰ বাকলি গুচাই লৈছো পিয়াজ আৰু আলুৰ। এতিয়া মই ডাংবডিখিনি কাটি ললো এনেকৈ, একেবাৰে মিহি মিহি কৰা নাই। ইয়াতে মই আলুটো এনেকৈ কাটি ললো, পিয়াজখিনিও কাটি ললো আৰু জলকীয়া কেইটাও ফালি ফালি ললো। ইয়াতে মই এটা ডাঙৰ সাইজৰ বিলাহী মই পেষ্ট বনাই লৈছো। আৰু এতিয়া এখন কেৰাহী মই গেছত পাতি দিলো আৰু তাতে অলপমান মিঠাতেল দি দিলো। তেলখিনি গৰম হোৱাত মই ইয়াতে ডাংবডিখিনি ইয়াতে দি দিলো। এইখিনি দি পেলাই মই ধুনীয়াকৈ লৰাই লৰাই এইখিনি ভাজি থাকিম আৰু লগতে মই আলুখিনিও দি দিম ইয়াতে। এতিয়া এইখিনি মই কম জুইত লৰাই লৰাই এনেকৈ ভাজি থাকিম যেতিয়ালৈকে এইখিনি সিজি নাযায় তেতিয়ালৈকে। আৰু ইয়াত সোৱাদ অনুসৰি মই নিমখ দি দিলো অলপমান আৰু এইখিনি মিক্স কৰি দিছো। আলু আৰু ডাংবডিখিনি ধুনীয়াকৈ ভজা হৈ গ'ল, দেখা পাইছেনে ধুনীয়াকৈ ভাঙি গৈছে। আৰু এইখিনি এতিয়া তেলখিনিৰ পৰা উঠাই থৈ দিম। একেখিনি তেলতে মই এতিয়া কেইটামান কালজিৰা দি দিলো আৰু ইয়াতে এতিয়া মই কাটি লোৱা পিয়াজখিনি আৰু জলকীয়াখিনি দি দিম। এইখিনি ধুনীয়াকৈ মই লৰাই লৰাই ভাজি থাকিম আৰু পিয়াজৰ কালাৰটো সলনি নোহোৱালৈকে। আৰু ইয়াতে এতিয়া মই হালধি অলপমান দি দিছো আৰু এইখিনি মিক্স কৰি দিছো। ইয়াতে এতিয়া জিৰা জালুকৰ পাউডাৰ অকমান আৰু ধনিয়া পাউডাৰ অকনমান দি দিছো। এতিয়া বিলাহীৰ পেষ্টখিনি ইয়াতে দি দিছো। এইখিনি ধুনীয়াকৈ মই মিক্স কৰি দিছো। জুইটো একেবাৰে মই কমত দিয়া আছে, নতু মানে এইখিনি কেৰাহীত লাগি যোৱা চান্স থাকে বেছিকৈ। আৰু ইয়াতে এতিয়া মই কালাৰৰ বাবে কাশ্মীৰী ৰেড চিলি অকনমান দি দিছো আৰু এইখিনিও মই এনেকৈ মিক্স কৰি দিছো। আৰু এইখিনি ধুনীয়াকৈ মই লৰাই লৰাই ভাজি আছো বিলাহীখিনিৰ পৰা কেঁচা কেঁচা গোন্ধটো নোযোৱালৈকে। আৰু এতিয়া ইয়াতে মই অলপমান জোখমতে গৰম পানী দি দিছো আৰু এইখিনি মিক্স কৰি দিছো। এইখিনি এতিয়া উতল আহিবলৈ আৰম্ভ কৰিছে আৰু এতিয়া ইয়াতে মই ভাজি লোৱা আলু আৰু বডিখিনি ধুনীয়াকৈ ইয়াতে দি দিলো। খাবলৈ খুবেই সোৱাদ লগা হৈছিল। আপোনালোকেও এনেকৈ বনাই খাই চাব পাৰে। যদিহে কেৱল বডি ভাজি খাই বেয়া পায় তেনেহলে এনেকৈও কেতিয়াবা জুতিটো সলনি কৰি বনাই খাই চাব পাৰে। এইখিনি এতিয়া পানীটো অলপমান কমিবলৈ দিম। আপোনালোকে যদিহে অকমান জুল টাইপত খাব বিচাৰে তেনেহলে জুলকৈ ৰাখিব পাৰে। যদিহে আপোনালোকে শুকানকৈ খাই ভাল পায় শুকানকৈ ৰাখিব পাৰে। মই অলপমান শুকান কৰিম বুলি ভাবিছিলো। আৰু এনেকৈ মই মাজে মাজে লৰাই আছো যাতে কেৰাহীখনত মছলাখিনিৰ লগত পাচলিখিনি লগ লাগি নাযায়। আৰু এইখিনি এতিয়া প্ৰায় ৰেডি হৈ গৈছে আৰু ইয়াতে এতিয়া মই কাটি লোৱা ধনিয়া পাত দি দিলো আৰু এইখিনি ধনিয়া পাত দিয়াৰ পিছত ধুনীয়াকৈ মিক্স কৰি দিম। আৰু এতিয়া এইখিনি খাবলৈ ৰেডি হৈ গ'ল আৰু দেখিবলৈ খুবেই ধুনীয়া হৈছিল আৰু খাবলৈ খুব ধুনীয়া হৈছিল। আপোনালোকে একবাৰ ঘৰত ট্ৰাই কৰি চাব। আৰু আজিৰ এই ভিডিওটো চাই কেনেকুৱা পালে মোক কমেন্ট কৰি জনাব। আৰু যিসকল মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলো। আকৌ এটা নতুন ভিডিও লৈ আপোনালোকৰ মাজলৈ পুনৰ আকৌ আহিম। তেনেহলে আজিলৈ বাই বাই।